হাই ফ্ৰেণ্ডছ, আজি আমি নিয়ৰ মই আৰু বাপেক তিনিজনে ওলাই যাওঁ ফুৰিবলৈ। লকডাউনৰ মাজতে যাওঁ বাৰু, ইমান আমনি লাগিছে কাৰণে আজি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। মামাহঁতৰ ঘৰলৈকে যাম। আজি গাঁৱৰ ৰাস্তা দি আহিছোঁ। চাওকচোন, গাঁৱৰ ৰাস্তাবোৰ ইমান ধুনীয়া লাগে, সেউজীয়া সেউজীয়া হৈ থাকে চাৰিওপিনে। খুব ভাল লাগে ন চাই। এয়া পালোহি মামাহঁতৰ ৰাস্তাটো। এইটো হ'ল মামাহঁতৰ নামঘৰটো। এতিয়া এই টাৰ্ণিংটো ল'লেই পাই যাম। এইটো পালোহি মামাহঁতৰ ঘৰ। বহুত দিন অহা নাছিলোঁ, সেইকাৰণে জপনাখন খোলা নাই, খুলিব পৰাই নাই। পাৰিলোঁ। এতিয়া ব'লকচোন ডাইৰেক্ট সোমায়ে যাওঁ। দৰ্জা খুলি পেলাই শুই আছে নেকি বাৰু? মই যে আহিম এওঁলোকে গম নাপায়, গম নিদিয়াকৈ আহিছোঁ। কি বা কৰি আছে গমেই নাপাওঁ। শুই আছে, এইফালেও শুই আছে। এইটো মোৰ মাজু মামাৰ ভাইটিটো। সি স্নেপচেটত কিবা কৰি আছে মোবাইলটো লৈ শুইয়ে। আমি চাৰিওজনে কথা পতাত লাগি গ'লোঁ। এইফালে নিয়ৰে খেলাত লাগি গ'ল। খেলি আছে সি, খেলি খেলি গোটেই ঘামি গ'ল দৌৰি দৌৰি। ইমান দিনৰ মূৰত যে মুকলিকৈ ওলাই আহিব পাৰিছে, সিও খুব ফূৰ্তি পাইছে চাগে। এতিয়া অকলে অকলে খেলি আছে। খেলি মানে এয়া ফেঞ্চিঙত উঠি কি কৰিছে সিহে জানে আৰু। এতিয়া মামাহঁতৰ বাৰীখনকে চাই লওঁগৈ ব'লকচোন। এয়া অমিতা পুলি দেখিছোঁ। মামাই এনেকৈ নেট বান্ধি কৰিছে। আৰু এই ভিতৰৰ ফালে লৈ যাওঁচোন। এয়া টাব বনাইছে মামাই চিমেণ্টেৰে। ডিজাইনবোৰ বেলেগ বেলেগকৈ দিছে, বৰ ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? আজৰি সময়ত কৰি থাকিলে ভাল। এইটো কালাৰ দিয়াটো খুবেই পচন্দ হৈছে মোৰ। আজৰি সময়ত এইবোৰ বহি পেলাই কৰি থাকিলে নিজৰ মনটোও ভাল লাগে দিয়কচোন। এয়া মামাহঁতৰ বাৰীৰ ফালে আৰু বা কি আছে চাওঁ ব'লকচোন। এয়া গোমধান লগাইছে, অকণ সৰু সৰু হৈছে, ডাঙৰ হোৱাগৈ নাই। সেউজীয়া দেখিলেই ভাল লাগি যায় মনটো, নহয়নে বাৰু? আৰুনো কি আছে বাৰীখনত চাওঁগৈ। এইফালে আছে জলকীয়া। জলকীয়া লাগি থকা নাই। মামায়ে কৈছে বৰষুণ দিয়াৰ কাৰণে বহুত জলকীয়া পুলি আৰু কিবা কিবি লগাইছিলে, সেইবোৰো বেয়া হৈ গ'লগৈ। এয়া কিবা লগাইছে। আৰু এইফালে নেমু গছ এডালত নেমু লাগি আছে, চাওকচোন ইমান ধুনীয়া লাগিছে দেখি পেলাই। আৰু চবৰে ঘৰত এডাল এডাল নেমু গছ থাকিলে খুব ভাল হয়, কাৰণ গৰমত নেমু চৰ্বত খাবই লাগে। কিনি অনা নেমুতকৈ এইবোৰ নেমুৱেই ভাল। এইডাল হ'ল কাৰি পাত্তা। এতিয়া মাহীয়ে দিলে ৰুটি বনাই, আমি সকলোৱে বহি খাই আছোঁ ৰুটি ভাজি। আলু, ডিম আৰু পিঁয়াজেৰে এইজনী মাহী। এয়া মাহীয়ে কঁঠাল এটা আৰু চাউল দিলে কেইটামান পিঠা বনাই খাবলৈ, পানী পিঠা, আৰু লগতে নেমু দিলে আৰু পুদিনা দিলে। এয়া হ'ল পুদিনা, চাওকচোন এইবোৰ হ'ল পুদিনা। আহি পাই এতিয়া মই কাপোৰ কানি ওলাওঁগৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।